নমস্কাৰ গগৈ স্পৰ্টছ শ্ৰেণীৰ প্ৰতিযোগী দৰ্শকক স্বাগতম জনাইছোঁ আৰু মই বৰ্তমান উপস্থিত আছোঁ গুৱাহাটীৰ কামাখ্যা ৰেল ষ্টেচনত। কামাখ্যা ৰেল ষ্টেচনত আহি উপস্থিত হৈছে দমন এণ্ড ডিউৰ পৰা এটা অসমৰ দল। ইতিমধ্যে দমন এণ্ড ডিউত অনুষ্ঠিত হৈছিলে নেশ্যনেল বিচ গেমছ আৰু নেশ্যনেল বিচ গেমছত অসমৰ পেঞ্চাকলেটৰ দলটোৱে ইতিমধ্যে 8টাকৈ পদক অৰ্জনেৰে অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে আৰু লগতে পাইছে বেষ্ট টীম। মোৰ লগত আছে ভিডিঅ' জাপানে দেখাব ইয়াৰ এটা সমগ্ৰ পৰিৱেশ। কিছু সময়ৰ পূৰ্বে আহি পেলাই কামাখ্যা ৰেল ষ্টেচনত উপস্থিত হৈছেহি এইগৰাকী আনগৰাকী খেলুৱৈ আৰু লগতে আছে অসম পেঞ্চাকলেট সন্থাৰ সন্মানীয় সম্পাদক লক্ষ্যজিৎ দলে ডাঙৰীয়া। মই খেলুৱৈসকলৰ মনৰ ভাৱ জানিবলৈ চেষ্টা কৰিম, লগতে মই সম্পাদক ডাঙৰীয়াৰ ওচৰত যাবলৈ চেষ্টা কৰিম। প্ৰথমতে মই সম্পাদক ডাঙৰীয়াৰ ওচৰত যাবলৈ চেষ্টা কৰিছোঁ। প্ৰথমতে শুভেচ্ছা জ্ঞাপন কৰিছোঁ অসমলৈ, যিহেতু আপোনালোকে দমন এণ্ড ডিউত বেষ্ট টীম পালে, লগতে 8টাকৈ পদক অৰ্জনেৰে অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। কি ক'ব? ধন্যবাদ। প্ৰথমতে মই গগৈ স্পৰ্টছ শ্ৰেণীৰ জৰিয়তে সমূহ অসমবাসী ৰাইজলৈ নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ, লগতে আমাৰ ভোগালী বিহু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু খুব ভাল এক্সপিৰিয়েঞ্চ হ'ল ডিউত যিটো আমাৰ নেশ্যনেল বিচ গেমছ হৈছিলে, নেশ্যনেল বিচ গেম 2024। আৰু আটাইতকৈ ডাঙৰ কথা হ'ল যে আমাৰ ট্ৰেইনিঙৰ কাৰণে বহুত কম সময় পাইছিলোঁ আৰু খুব হঠাৎ আমি আয়োজন কৰি যাবলগীয়া হৈছিলে। মাত্ৰ 2-3 দিন ট্ৰেইনিং আমি কেম্প আয়োজন কৰিছিলোঁ আৰু তাৰ ভিতৰতে আমাৰ 14গৰাকী খেলুৱৈ আমি খেলিবলৈ লৈ গৈছিলোঁ আৰু তাৰে 5টা সোণৰ পদক, 2টা ৰূপৰ পদক আৰু এটা ব্ৰঞ্জৰ পদক আহিছে। আৰু এইটো আমাৰ বেষ্ট টীম হিচাপে আমি এৱাৰ্ড তাত এচিভ কৰিছোঁ আৰু অভাৰঅল আমি ছাকচেছ ভাল। আমি সকলো অসমবাসী ৰাইজক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিমানখনমান ৰাজ্য আহিছিলে, কিমান টাফ আছিলে গোটেই গেমটো? টাফ আছিলে আৰু 28খন ৰাজ্যৰ পৰা খেলুৱৈ আহিছে আৰু ভালেখিনি মানে খেলুৱৈ অংশগ্ৰহণ কৰিছে আৰু ফাইট বহুত টাফ হৈছে। আৰু আপোনাৰ যিহেতু অসমৰ পৰা অকল এটা দলেই গৈছিলে, পেঞ্চাকলেটৰ দলটো অকল মানে এটাকিয়াই গৈছিলে। হয় অকল আমি বক্সিং যাব বুলি শুনিছিলোঁ, কিবা কাৰণত তেওঁলোকৰ কেঞ্চেল হ'ল বুলি গম পালোঁ আৰু আমি গ'লোঁ আৰু আমি গৈ পেলাই ৰিজাল্টৰ সন্মুখতে আছে। নিশ্চয়কৈ মই আকৌ আহিম আপোনাৰ ওচৰলৈ। মই ভিডিঅ' জাপানক দেখাবৰ কাৰণে অনুৰোধ জনাম, এগৰাকী যদি দেখাই দিয়ে আপুনি। এইটোৱে হ'ল বেষ্ট টীমৰ সেই ট্ৰফিটো। ইতিমধ্যে এই ট্ৰফিটোৰ সৈতে এই 8গৰাকী খেলুৱৈ লগতে সম্পাদক ডাঙৰীয়া আহি অসমত উপস্থিত হৈছে। মই পুনৰবাৰ ভিডিঅ' জাপানক দেখাবৰ কাৰণে অনুৰোধ জনাম। মই খেলুৱৈসকলৰ মনৰ ভাৱ জানিবলৈ চেষ্টা কৰিম। এক্সপিৰিয়েঞ্চ কেনেকুৱা আছিলে, তুমি ক'ৰ পৰা আহিছা? নমস্কাৰ, মোৰ নাম শ্ৰীমতী লাকি দাস, মোৰ ঘৰ গোলাঘাট জিলা। কেনেকুৱা লাগিলে? কি মেডেল পালা তুমি? মই গ'ল্ড মেডেল পাবলৈ সক্ষম হৈছোঁ। লগতে বহুতো ভাল লাগিছে আৰু অসমবাসীসকলকে ধন্যবাদ জনাইছোঁ। বহুতখিনি আশা কৰি উঠিছিলে। যিমান আশা কৰি গৈছিলা সিমান ফল পালানে নাই? যিমান আশা কৰিছিলোঁ সিমান পাইছোঁ বাৰু। লগতে আমাৰ দলে ছাৰ বহুতখিনি আনন্দ হৈছে, ভাল লাগিছে দেখি। যিহেতু তোমালোক অসম পেঞ্চাকলেট সন্থাৰ তত্বাৱধানত এই নেশ্যনেল বিচ গেমছত গৈছিলা, গতিকে সন্থাৰ তৰফৰ পৰা এখন উপযুক্ত মঞ্চ দিয়া হৈছে তোমালোকক, কি ভাবা? বহুতখিনি ভাবিব পাৰোঁ। নিশ্চয়কৈ এই মুহূৰ্তত মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এগৰাকী খেলুৱৈ যাব চেষ্টা কৰিছোঁ। তোমাৰ নামটো কি আৰু তুমি কি পদক পাবলৈ সক্ষম হৈছা? নমস্কাৰ, মোৰ নাম ওম চন্দ্ৰ চেত্ৰী। মই অ'পেন ৱেইটত খেলিছিলোঁ, তাত মই ব্ৰঞ্জ মেডেল পাবলৈ সক্ষম হৈছোঁ আৰু বহুত ভাল লাগিছে। আমাৰ ছাৰবিলাক বহুত ছাপৰ্টিভ আৰু চবেই ব্লেছ কৰিছে। আপোনালোকে ব্লেছ কৰাৰ কাৰণে আজি পদক নেশ্যনেল গেমছত এই পদক ল'বলৈ সক্ষম হৈছোঁ। প্ৰায় 28খন ৰাজ্যৰ খেলুৱৈ আহিছে, গতিকে বহুত টাফ আছিলে হয়তো গেমটো। গতিকে গোটেই খেলুৱৈসকলৰ মাজত তোমালোক উজলি উঠিলা, কিমান টাফ আছিলে তোমাৰ দৃষ্টিৰে? হয়, টাফ গেমটো বহুত টাফ। মানে আজিকালিৰ দিনত গেম বুলি ক'লে চবটো টাফে আছে আৰু এনে চিম্পুলটো কোনো দিছে নাই। আৰু আমাৰ পেঞ্চাকলেটটো এনে ৱৰ্ল্ড গ্ৰ'য়িং আপ মাৰ্চেল আৰ্ট, এনে চবচে ফাৰ্ষ্ট গৈ আছে মাৰ্চেল আৰ্ট। বহুত টাফ আছিলে। মই প্ৰথম ৰাউণ্ড জম্মু কাশ্মীৰ, ছেকেণ্ডত মই পাইছিলোঁ তামিলনাডু, তাৰপিছত মোৰ মানে থাৰ্ড ৰাউণ্ড অকণমান বেয়া হৈ গ'ল, MP লগত আছিলে। যিহেতু সাগৰৰ পাৰত অনুষ্ঠিত হৈছিলে এই খেল, গতিকে কেনেকুৱা হ'ল, এক্সপিৰিয়েঞ্চ কেনেকুৱা হ'ল? প্ৰথমবাৰ বহুত ভাল লাগিছে এক্সপিৰিয়েঞ্চ, সাগৰৰ ওচৰত যোৱা প্ৰথমবাৰ এক্সপিৰিয়েঞ্চ আৰু বহুত ভাল লাগিছে। নিশ্চয়কৈ মই আৰু এগৰাকী খেলুৱৈৰ ওচৰত যাবলৈ চেষ্টা কৰিম। তোমাৰ নামটো কি আৰু তুমি ক'ৰ পৰা আহিছা আৰু তুমি কি মেডেল পালা? নমস্কাৰ, মোৰ নাম সুবিতা মই শোণিতপুৰ জিলাৰ। কি মেডেল পাইছা তুমি? সোণৰ পদক পাইছা। যিমান আশা কৰি গৈছিলা সিমান সফলতা লাভ কৰিছা তুমি? হয়। তুমি য'ত প্ৰশিক্ষণ গ্ৰহণ কৰা, ক'ত প্ৰশিক্ষণ গ্ৰহণ কৰা তুমি? ঢেকীয়াজুলি। মাৰ্চেল আৰ্ট ক্লাছ। এক্সপিৰিয়েঞ্চ কেনেকুৱা থাকিলে দমন এণ্ড ডিউত? ভালেই আছে। যিহেতু সাগৰৰ পাৰত অনুষ্ঠিত হৈছিলে এই গেম, গতিকে কেনেকুৱা লাগিলে গৈ পেলাই? বহুত ভাল লাগিছিলে, ভবা নাছিলোঁ এনেকুৱা ভাল লাগিব বুলি।
কিন্তু বহুত ভাল লাগিলে হয় নিশ্চয়কৈ তোমাক শুভেচ্ছা জ্ঞাপন কৰিছোঁ লগতে আৰু কি খেলবস্তু যাবলৈ চেষ্টা কৰি তোমাৰ নামটো কিয় তুমি ক'ৰ পৰা আহিছা নমস্কাৰ মোৰ নাম শ্ৰীমতী কুমাৰী প্ৰধান মই ধেমাজি জিলাৰ হয় আৰু মোৰ ঘৰ চিলাপথাৰ মই দামন ডিউ অনুষ্ঠিত হোৱা বিচ গেমছ 2024ত মই এটা সোণৰ পদক মোৰ অসমলৈ গৌৰৱ কৰি আনিবলৈ মই সক্ষম হৈছোঁ তাৰপিছত বহুত ভাল লাগিলে ফাৰ্ষ্ট টাইম বিচ গেম অনুষ্ঠিত হৈছিলে আৰু বহুত ভাল লাগিলে আৰু প্ৰিপেৰেশ্যন কেনেকুৱা আছিলে যিহেতু বিভিন্ন ৰাজ্যৰ খেলুৱৈ আছিলে প্ৰায় 28খন ৰাজ্যৰ খেলুৱৈ আহিছিলে গতিকে বহুত টাফ গেম আছিলে গতিকে প্ৰিপেৰেশ্যন কেনেকৈ কৰিছিলে যোৱাৰ আগমুহূৰ্তত প্ৰিপেৰেশ্যন আমাৰ নিজৰ ক্লাবতে ট্ৰেইনিং কেম্প আছিলে ট্ৰেইনিং কেম্পত আমি দুদিনীয়া ট্ৰেইনিং কেম্প ছাৰে পাতিছিলে যে আমাৰ মিমাং গোৱামুখতে তাৰপিছত আমি ট্ৰেইনিং কেম্পত ভালেই প্ৰিপেৰেশ্যন কৰিছিলোঁ আৰু যিমান প্ৰিপেৰেশ্যন এনেকুৱাই ফল আমি পাবলৈ সক্ষম হৈছিলোঁ হয় তোমাৰ সপোন কি আছে পেনচাকলেটক লৈ পেলাই মই পেনচাকলেটৰ লৈ পিনে মোৰ এটাই সপোন আছে যে মই এইটো গেমৰ বাবে মই নিজৰ এটা গভৰ্ণমেণ্ট চাকৰি আৰু কিবা নিজৰ ভৰিত মানে থিয় হৈ বেলেগক দেখাম যে স্পৰ্টছত ফিউচাৰ আছে এটা যিহেতু লক্ষ্যজিৎ দলে ডাঙৰীয়া আছে তেখেত সন্থাৰ সম্পাদক হিচাপে আছে গতিকে তোমালোকক খেলুৱৈসকলক যিদৰে এখন মঞ্চ দিছে কি ক'বা সহযোগিতা কেনেকুৱা পাইছা সন্থাৰ সহযোগিতা ভালে আমাৰ ছাৰহঁতি বহুত ছাপৰ্টিভ গেমছত যেতিয়া আমি 37 নেশ্যনেল গেমছ খেলিছোঁ তাতো আমাৰ দলে ছাৰ বহুত ছাপৰ্টিভ আছিলে আমাক গোটেই জাৰ্ণিত হেল্প কৰিছে যাবলৈ আৰু মানে নিশ্চয়কৈ তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু কি খেলুৱৈ যাবলৈ চেষ্টা কৰিছোঁ তোমাৰ নামটো কি আৰু তুমি ক'ৰ পৰা আহিছা নমস্কাৰ মোৰ নাম বিপ্লৱ ব্ৰহ্মে শোণিতপুৰ ডিষ্ট্ৰিক্টৰ পৰা হয় তুমি এবাৰ প্ৰতিনিধিত্ব কৰিছিলা অসমক কেনেকুৱা হ'ল এক্সপিৰিয়েঞ্চ কেনেকুৱা হ'ল কি মেডেল পালা মই চিলভাৰ মেডেল পালোঁ খেলি হয় কেনেকুৱা মানে টাফ কিমান আছিলে টাফটো ভালেই আছিলে বহুত হেভি ভাল প্লেয়াৰ আহিছিলে তাৰ ভিতৰতে আমিও গৈছিলোঁ তাতে খেলিলোঁ হয় আৰু সাগৰৰ পাৰৰ পৰিৱেশত খেলিছা তোমালোকে এটা মানে ধৰি লোৱা আগতে তেনেকুৱা হয়তো এক্সপিৰিয়েঞ্চ হোৱা নাছিলে এইবাৰ প্ৰথমবাৰৰ কাৰণে হ'ল কি ক'বা ফাৰ্ষ্ট টাইম বিচ গেমছ খেলিছোঁ ভাল লাগিলে খেলি কিনে সাগৰ পাৰত ফাৰ্ষ্ট টাইম গৈছোঁ সাগৰ পাৰত ভাল লাগিলে হয় তুমি কোচিং ক'ত কৰা কোচিং ঢেকীয়াজুলি কৰা শোণিতপুৰ ডিষ্ট্ৰিক্ট হয় তোমাৰ সপোন কি আছে পেনচাকলেটক লৈ পেলাই সপোন নেশ্যনেল গেমছ খেলোৱা সপোন আছে নিশ্চয়কৈ তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ পুনৰবাৰ মই ভিডিঅ'লৈ জামানক দেখাবৰ কাৰণে অনুৰোধ জনাম এইসকলে হ'ল সেইসকল খেলুৱৈ যিসকল খেলুৱৈ দমন এণ্ড ডিউত অনুষ্ঠিত নেশ্যনেল বিচ গেমছত তেখেতসকলে পদক অৰ্জনে অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে ইতিমধ্যে 14জন খেলুৱৈ ৰাওনা হৈছিলে আৰু 8গৰাকী খেলুৱৈয়ে পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে পেনচাকলেটৰ উপৰি এই সমাৰোহত অন্তৰ্ভুক্ত হৈছে বিচ ভলীবল বিচ বক্সিং বিচ ছুইমিং বিচ কাবাডী বিচ চকাৰ আদি ক্ৰীড়া লগতে অসমৰ পৰা একমাত্ৰ দল হিচাপে এই ক্ৰীড়াত অসমৰ পেনচাকলেট দলটোৱে প্ৰতিনিধিত্ব কৰিছিলে মই পুনৰবাৰ আহিব বিচাৰিছোঁ অসম পেনচাকলেট সন্থাৰ সন্মানীয় সম্পাদকৰ ওচৰলৈ যিহেতু আজি গোটেইকেইগৰাকী খেলুৱৈ নাই গতিকে আপুনি এবাৰ গোটেইকেইজন পদক পোৱা সকলৰ নামটো যদি কৈ দিয়ে বাৰু আমাৰ মাজত পদক পোৱা প্ৰথম আছে আমাৰ সবিতা মুছাহাৰী ঢেকীয়াজুলি আৰু আমাৰ খেম কুমাৰী প্ৰধান তেওঁ নেশ্যনেল গেমছতো লাষ্ট যিটো নেশ্যনেল গেমছ হৈছে গোৱাত তাতো তেওঁ পদক অৰ্জন কৰিছে তাৰপিছত আমাৰ লাকি আছে লাকি দাস এতিয়াতো লাকি দাসৰ ৱেইট কেটেগৰী তাই এটা ডাঙৰ বিভীষিকা আৰু তেওঁ ৱেইট কেটেগৰী আৰু এতিয়া বহুত বেছি শ্ৰম কৰিবলগীয়া হোৱা নাই তেওঁ গ'ল্ড মেডেল এচিভ কৰিছে লাকি দাস গোলাঘাটৰ আমাৰ পদকজয় বড়ো ষ্টুডেণ্ট তেওঁ আমাৰ সন্মুখতে আছে আমাৰ কি বুলি কয় বিপ্লৱ দৈমাৰী শোণিতপুৰৰ চিলভাৰ মেডেল এচিভ কৰিছে আমাৰ ওম চন্দ্ৰ ছাত্ৰী আমাৰ ধেমাজি জিলাৰ সম্পাদকো হয় তেখেতে ব্ৰঞ্জৰ মেডেল এচিভ কৰিছে দুগৰাকীকো আমাৰ গ'ল্ড মেডেল এচিভাৰ তেওঁ এতিয়া ইউনিভাৰ্চিটি গেমছ আহি আছে প্ৰেৰণা হাজৰিকা আৰু অচ্যুত চন্দ্ৰ বড়ো তেওঁলোক দুজন হেৰিলৈ গৈছে পঞ্জাৱলৈ গৈছে ইউনিভাৰ্চিটি গেমছৰ প্ৰিপেৰেশ্যনৰ কাৰণে আৰু সাগৰিকা ৰাভা চিলভাৰ মেডেল তেওঁ তাতে ৰাস্তাতে নামি দিলে গোৱালপাৰাত ঘৰ নিউ বঙাইগাঁও ৰেলৱে ষ্টেচন নামিলে খুব ভাল পাৰফৰ্ম কৰিলে সকলোৰ কাৰণে সেইকাৰণে আমি ধৰক আজি বহুত উৎফুল্লিত বহুত ভাল লাগিলে আৰু ইমান সফলতা আমি কিছুমান মানুহ পাহৰি যাব নালাগে যিসকল আমাৰ বেকগ্ৰাউণ্ডত থাকি পেলাই ছাপৰ্ট কৰিছে সদায় আমাৰ যিমানখিনি মানে মটিভেশ্যন দি আহিছে তেওঁলোক হয়তো আমাৰ লগত আছে বা
দূৰৰ পৰা হয়তো আমাক তেওঁলোকে মটিভেট কৰি আছে। প্ৰথমতে আমি আমাৰ অসম পেঞ্চ এক্সিলেট এছ'চিয়েশ্যনৰ মাননীয় প্ৰতিষ্ঠাপক সভাপতি শ্ৰীযুত পৰমানন্দ চাঙিয়া ছাৰ, তেখেতেও আমাক বহুতখিনি বেকগ্ৰাউণ্ডৰ পৰা ছাপোৰ্ট দি আছে। আৰু ইয়াত আমাৰ মিডিল প্ৰবন জোন ছাৰ আছে, তেওঁ আমাক ছাপোৰ্ট দি থাকে। আৰু আমাৰ উদয় বৰগোহাঁই ছাৰ, তেওঁ উপদেষ্টা হিচাপে আমাৰ পেঞ্চ এক্সিলেটলৈ আগৰ পৰা আছে, তেখেতেও আমাক সকলো সময়তে প্ৰেৰণা যোগাই আহিছে। এনেকৈ ভালেকেইজন আছে। আৰু আমাৰ ইণ্ডিয়ান পেঞ্চ এক্সিলেট ফেডাৰেশ্যন যিটো অৰ্গেনাইজেশ্যনে লগত আমি থাকি পেলাই ধৰক এনেকৈ অসমৰ ল'ৰা ছোৱালী অসম প্ৰতিভাখিনি কাৰণে এটা মঞ্চ তৈয়াৰ কৰি দিব পাৰিছোঁ। মহম্মদ ইকবাল ছাৰ CEO আমাৰ ইণ্ডিয়ান পেঞ্চ এক্সিলেট ফেডাৰেশ্যনৰ, কিশোৰ য়েৱালে ছাৰ, তেওঁলোকৰ নিচিনা মানে দিগ্গজ মানুহ আমাৰ ফেডাৰেশ্যন আছে, যিটোৰ কাৰণে আজি পেঞ্চ এক্সিলেট ইণ্ডিয়াত এটা ভাল এটা ফৰ্ম মানে গঢ় দিবলৈ, এটা ভাল ফৰ্মলৈ আহিবলৈ সক্ষম হৈছে। হয়, আপোনালোকে প্ৰিপেৰেশ্যন কেনেকৈ কৰিছিলে যোৱাৰ আগমুহূৰ্তত, আৰু আপোনালোকৰ বাছনি শিবিৰটো ক'ত অনুষ্ঠিত হৈছিলে? হয় হয়, বাছনি শিবিৰ পাতিবলৈ আমাৰ কাৰণে সময় নাছিলে, কাৰণ আমি যেতিয়া নেশ্যনেল গেমছৰ কাৰণে গৈছিলোঁ, নেশ্যনেল গেমছৰ আগতে আমাৰ এটা বিচ চেম্পিয়নশ্বিপ পাতিছিলোঁ গোৱালপাৰাত। আৰু গোৱালপাৰাত বিচ গেমৰ পৰা যিসকল পদক অৰ্জনকাৰী আছিলে, ভাল খেলুৱৈ আছিলে, ভাল খেলুৱৈ তেওঁৰ সকলোকে আমি এই বিষয়ে অৱগত কৰিছিলোঁ। আৰু তাত যিসকল আমাৰ কোৱালিটি ল'ৰা ছোৱালী আছিলে, তেওঁলোকক আমি একেলগে কৰি পেলাই একেলগে আমি নিমন্ত্ৰণ দিছিলোঁ। আৰু তেওঁলোকক আমি আমাৰ যিটো মিংমাঙত ৰেচিডেঞ্চিয়েল ট্ৰেইনিং চেণ্টাৰ আছে পেঞ্চ এক্সিলেটৰ, তাত আমি তেওঁলোকক প্ৰশিক্ষণ দিছিলোঁ। মাত্ৰ সেই প্ৰশিক্ষণ 3 দিনেই আছিলে। আৰু তাতে আমি সেই তেনেকৈ প্ৰস্তুতি চলাই পেলাই আমি ইয়াৰ পৰা ওলাই গৈছিলোঁ। দলটোৰ প্ৰশিক্ষক বাৰু মেনেজাৰ হিচাপে কোন গৈছিলে? মই গৈছিলোঁ বাৰু, মোৰ লগত আৰু এজন আছিলে সহযোগী, তেওঁ আমাৰ অসম পেঞ্চ এক্সিলেট এছ'চিয়েশ্যনৰ সহকাৰী সম্পাদক স্বপন দৈমাৰী ডাঙৰীয়া। তেখেতো বহুতখিনি ইয়াত ডেডিকেশ্যন আছে, বহুতখিনি তেওঁ শ্ৰম কৰিছে। আৰু গগন চন্দ্ৰ বড়ো, তেখেতৰ ইয়াত বহুতখিনি অৰিহণা আছে। অসম পেঞ্চ এক্সিলেট এছ'চিয়েশ্যন যিসকল জিলা হেড আছে, সকলো ইয়াত বহুতখিনি অৰিহণা আছে। যিহেতু আপোনালোকে হয়তো পোনপ্ৰথমবাৰৰ বাবে সাগৰৰ পাৰত খেলি এটা এক্সপিৰিয়েঞ্চ লাভ কৰিলে, গতিকে সেই সাগৰৰ পাৰত খেলাৰ যি এক্সপিৰিয়েঞ্চ আপুনিও তাৰ মানে দেখা পাই আছিলে খেলুৱৈসকলক, কেনেকুৱা লাগিলে? মানে তাত আমি 4 দিন থাকিলোঁ। 3 তাৰিখে গৈ পেলাই 3, 4, 5, 6, 7, 8 কেইবাদিন থাকিলোঁ আচলতে। মানে কেনে সময়বোৰ পাৰ হৈ গৈছে আমি ধৰিব পৰা নাই। আৰু কেনে সোনকালে ৰাতিপুৱা শুই উঠিম, কাৰণ আমাৰ ইয়াত ধৰক ৰাতিপুৱা 4টা, 4:30 এনেকুৱাতে পোহৰ হৈ যায়। তাত আমাৰ 7:30 বজালৈকে পোহৰ নহয়। আকৌ এইফালে ফেডাৰেশ্যনে সময় দিলে, আয়োজক সমিতিয়ে সময় দিলে 7:30 বজাত খেল আৰম্ভ হ'ব। আমি 7টা বজাতে গৈ পাওঁ, গৈ পেলাই আন্ধাৰত থাকিবলগীয়া হয়। মানে সেই যি সূৰ্যোদয়ৰ যি মানে চিন তাত ফুটি উঠিছে, সেইখিনি আপোনাক বুজাব নোৱাৰিম। আৰু এইটো মোৰ প্ৰথম সাগৰ পাৰৰ নহয়, মই আগতে কেইবাবাৰ সাগৰ পাৰৰ মই ল'ৰা ছোৱালী খেলুৱাইছোঁ বাৰু। নেশ্যনেল গেমছ যিটো হৈছিলে সেইটো সাগৰ পাৰতে হৈছিলে, ভাল আছিলে। আৰু গোটেই মানে মই মানে খুবেই আনন্দিত। আৰু নতুন বছৰৰ ইংৰাজী নতুন বছৰ আৰম্ভণি আমাৰ খুব ভাল ৰিজাল্ট আহিছে। আৰু আতিথ্য কেনেকুৱা পালে? খুব সুন্দৰ, খুব সুন্দৰ। আৰু এই বিষয়ে মই তেওঁলোকৰ চৰকাৰীভাৱে যিখিনি তেওঁলোকে আতিথ্য আমাক দিছে, 3-star হোটেল দিছে, আমাৰ কাৰণে স্পেচিয়েল আমাক এখন বাছ দিছে, যে আসাম से एक लौटा टीम है तो इनको बढ़िया से वो किया যায়, মানে কি বুলি কয়, শুশ্ৰূষা কৰিব লাগে। গতিকে খুবেই ভাল। সকলো ড্ৰাইভাৰ আমাৰ লগত একে বন্ধু নিচিনা হৈ গ'ল। তেওঁ আমাক যে খাবলৈ হৈ গ'ল, খানে কা টাইম হৈ গ'ল, জানে কা টাইম, সকলোখিনি জগাই আনকি আমাৰ ল'ৰা ছোৱালী কিছুমান দূৰৰ যে শুই থাকে নহয় জানো, মানে খুব ভাল, বহুত ভাল পালোঁ। থকা মেলা খোৱা থকা সকলোখিনি তেওঁলোকে বঢ়িয়া এৰেঞ্জ কৰিছে। হয়, যিসকলে পদক পাই আহিলে, ইয়াৰো কিবা আৰু ধৰি লওক সন্মুখত কি প্ৰতিযোগিতা আহি আছে? প্ৰতিযোগিতা ধেৰ আহিছে। অসম অলিম্পিক এছ'চিয়েশ্যন যিটো আমাৰ আছাম অলিম্পিক ইউথ গেমছ আছে, তেওঁলোকে সেইখিনি কথা কৈছিলে আমাক। আৰু কেইবাখনো মিটিঙো হৈ গৈছে, এইবাৰ ডিব্ৰুগড়ত হ'ব। আৰু তাৰপিছত আমাৰ কি বুলি কয়, নৰ্থ ইষ্ট গেমছ আছে, এইটো আপোনাৰ মাৰ্চৰ শেষত বা এপ্ৰিলৰ আৰম্ভণিতে হ'ব। সেইটো কাৰণে প্ৰিপেৰেশ্যন কৰিব হ'ল। তাৰ মাজতে আপোনাৰ চিলেকশ্যনৰ কাৰণে অল আছাম সদৌ অসম আমাৰ 7th অল আছাম চেম্পিয়নশ্বিপটো পাতিব লাগিব, নহ'লে এটা ট্ৰায়েল কেম্প পাতিব লাগিব, সেইখিনি আছে। এতিয়া সন্মুখতে ইউনিভাৰ্চিটি গেমছ ল'ৰা ছোৱালী হৈছে, প্ৰস্তুতি চলাইছে, মই আপোনাক ক'লোঁ আগতেই। তাৰপিছত আকৌ খেলো ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছ আছে, তাত যদি আমাৰ পেঞ্চ এক্সিলেটৰ প্ৰৱেশ ঘটে, তেতিয়াহ'লে সেইটো কাৰণেও এটা ভাল প্ৰিপেৰেশ্যন কৰিব লাগিব। তাৰপিছত আপোনাৰ আহি আছে অল ইণ্ডিয়া পুলিচ গেমছৰ এতিয়ালৈকে এটা ট্ৰেইনিং হোৱা নাই, তেওঁলোকে বিচাৰি আছে ট্ৰেইনিং হ'ব লাগে। গতিকে সেই
বহুতখিনি এতিয়াও মানে ইভেণ্টছ আছে আগন্তুক সময়ত আৰু যিসকলে পদক পালে ধৰি লওক নেশ্যনেল গেমছত পোৱা হ'লেতো চাকৰি পাবই, সেইটোতো নিশ্চিত হৈ আছে। গতিকে যিসকলে 20 গেম নেশ্যনেল গেমছত পদক পালে এইবাৰ 8টাকৈ পদক পালে, গতিকে চৰকাৰক কিবা আহ্বান জনাব বিচাৰিব নেকি, জলপানী বা এনেকুৱা ধৰণৰ কিবা? সেইটো আপোনাৰ চৰকাৰে জানিব। আমি ধৰক আহ্বান জনাব যদি লগীয়া হয় জনাব লাগিব, আৰু এই বিষয়ে ময়ো সিমান জ্ঞাত নহয়, কাৰণ আমাৰ বহুত এনেকুৱা যিহেতুকে এইটো এটা ৰিকগনাইজড স্পৰ্টছ হয়, নহয় জানো? গতিকে সেইখিনি চৰকাৰে চাগে ধ্যান দিব। আৰু তেওঁলোকে আমাৰ নেশ্যনেল যিটো গেমছ হৈ গৈছিলে, তাত যিসকল আমাৰ পদক অৰ্জনকাৰী আছিলে, আমি তাত 9জন খেলুৱৈ লৈ গৈছিলোঁ, তাৰ 6টা পদক আহিছে, সোণ, ৰূপ আৰু ব্ৰঞ্জৰ। আৰু তেওঁলোক সকলোকে অলৰেডি মানে তেওঁলোকে হেৰি কৰিছে, ঘোষণা কৰিছে চাকৰি হ'ব বুলি। আৰু আমাৰ 2 এজনৰতো কাগজো আহি গ'ল, যেনে আপোনাৰ কি বুলি জ্যোতিহঁতৰ, হয়। আপোনালোকে মোৰ শেষতো প্ৰশ্ন, যিহেতু আপোনালোকে অসম পেঞ্চাকীয়া সন্থাৰ উদ্যোগত ইমানখিনি আগুৱাই লৈ গৈছে খেলুৱৈসকলক, গতিকে অসমৰ পেঞ্চাকীয়া খেলুৱৈসকলক আপুনি কি হিচাপে চাব বিচাৰে, আপোনাৰ সপোনৰ প্ৰত্যাশা কি আছে? একেবাৰে ঠিক সপোন আছিলে আমি এটা মঞ্চ গঠন কৰা, যে আমাৰ যিখিনি প্ৰতিভা অভাৱ নাই, সেই প্ৰতিভাখিনি প্লেটফৰ্মৰ অভাৱ, সেইটো আমি আগৰ পৰা বুজি পাই আছোঁ, কাৰণ তেনেকুৱা প্লেটফৰ্মৰ মাজেদি আমি পাৰ হৈ গৈছোঁ, য'ত নেকি আমি একো নাপালোঁ। গতিকে সেইকাৰণে আমি কেইজনমান যিসকলৰ সমকলা মানে স্পৰ্টছৰ ওপৰত যিসকল আমাৰ এতিয়া আমাৰ এছ'চিয়েশ্যনত চব মাৰ্চেল আৰ্টিষ্ট বা এনেকুৱা কলা জনা বা এই বিষয়ে জ্ঞাত বুলিয়ে নহয়, নজনাও বহুত আছে, কিন্তু তেওঁলোক স্পৰ্টছৰ প্ৰতি বহুতখিনি, আৰু অসমত যিখিনি টেলেণ্ট আছে, বহুত টেলেণ্ট আছে, তেওঁলোক সংঘবদ্ধ কৰি পেলাই ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁলোকক ভাল এটা মানে তেওঁলোকক এককভাৱে তেওঁলোকে যাতে তাত তেওঁলোকে নিজৰ এটা পৰিচয় দাঙি ধৰিব পাৰে। এতিয়া ধৰক আজিকালিতো এইটো অকল আগতে যেনেকৈ আমাৰ দিনত কোনো ধৰক ৰিকগনিশ্যনৰ কথা নাছিল, আমি খেলিছিলোঁ, আমাৰ এটা মানে ভাল এটা হেৰি আছিলে যে হয় মাৰ্চেল আৰ্ট কৰিব লাগিব, মানে পেচাটো নহয়, কিন্তু সেইটো মানে হবি নিচিনা আছিলে। গতিকে যিমান এটা আকৰ্ষণ আছিলে মাৰ্চেল আৰ্টৰ পৰি, পেঞ্চাকীয়া আৰ্টটো কালি পৰি বুলি ক'ব পাৰি। গতিকে সেই তেতিয়া আমাৰ লগত আমি ধৰক চাকৰি পাম, আমাৰ ভাল কিবা এটা অৰ্গেনাইজত পঢ়িবলৈ পাম, স্কুল কলেজ বা তেনেকুৱা ধৰণৰ একো নাছিলে, না স্কলাৰশ্বিপ আছিল। কিন্তু এতিয়া ল'ৰা ছোৱালীখিনিৰ কাৰণে এইটো এটা কেৰিয়াৰ হিচাপে তেওঁলোকে কেৰিয়াৰ হিচাপে ল'ব পাৰে। গতিকে এইটো এতিয়া জানে চৰকাৰে এওঁলোকৰ গোটেই চাকৰিৰ কথা ঘোষণা কৰিলে, প্লাছ যিটো নেশ্যনেল গেমছৰ, গতিকে এইটো এটা তেওঁলোকৰ কাৰণে ভাল এটা সম্ভাৱনা। উঠি অহা বহুতখিনি এনেকুৱা ল'ৰা ছোৱালী আছে, গাঁৱে বহুতখিনি প্ৰতিভা আছে, য'ত নেকি আমি তেওঁলোকক সংঘবদ্ধ কৰিবলৈ এতিয়া মানে পাৰিছোঁ, কম হ'লেও পাৰিছোঁ। আগন্তুক সময়ত ইয়াতো বহুত ডাঙৰ এটা প্লেটফৰ্ম হ'ব তেওঁলোকৰ কাৰণে। হয়, মই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ, লগতে মই সকলো খেলুৱৈক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইসকলে হ'ল সেইসকল খেলুৱৈ, যিসকল খেলুৱৈ দমন এণ্ড ডিউত অনুষ্ঠিত নেশ্যনেল 20 গেমছত তেখেতসকলে অসমৰ হৈ প্ৰতিনিধিত্ব কৰিবলৈ 8টা পদক অৰ্জনেৰে অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। ইতিমধ্যে নৱবৰ্ষৰ আৰম্ভণিতে অসম পেঞ্চাকীয়া উদ্যোগত যোৱা অসমৰ দলটোৱে সুন্দৰ প্ৰদৰ্শনেৰে এই অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। আমি আশা কৰিম তেখেতসকলৰ এই যাত্ৰা অপৰিৰুদ্ধ হওক, এইদৰে আগন্তুক সময়ত ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠক, লগতে অসম তথা ভাৰতৰ নাম উজ্জ্বল কৰক। ধন্যবাদ।